নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ অসম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কম্পিউটাৰ এৱাৰনেছৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিকেইটা কুৱেশ্যন আপোনালোকৰ আহিবলগীয়া গুৱাহাটী হাইকোৰ্টৰ LDA কপিজ এক্সামটোৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। তো বলক বন্ধুসকল আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে ইন উইণ্ডোজ NT ষ্টেণ্ডছ ফৰ। উইণ্ডোজ NT যে আছে, NT মানে কি বাৰু? NT মানে হৈছে নিউ টেকন'লজি। নিউ টেকন'লজি হৈছে উইণ্ডোজ NTৰ সম্পূৰ্ণ নামটো, অৰ্থাৎ উইণ্ডোজ নিউ টেকন'লজি হৈছে ইয়াৰ এনচাৰটো। অপশ্যন নম্বৰ 3 ইজ দ্য ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 2, ইফ ইউ আৰ পাৰফৰ্মিং উইণ্ডোজ 98 অপাৰেটিং চিষ্টেম টু উইণ্ডোজ XP, ইউ আৰ পাৰফৰ্মিং এ অৰ এন হোৱাট? যদি আপুনি উইণ্ডোজ 98ৰ পৰা উইণ্ডোজ XP চিষ্টেমলৈ গৈছে, তেনেহ'লে আপুনি কি কৰিছে বাৰু? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ 5 আপডেট। আপুনি যদি উইণ্ডোজ 98ৰ পৰা উইণ্ডোজ XP লৈ আপুনি গৈছে, তেনেহ'লে আপুনি কি কৰি আছে? এটা আপডেট কৰি আছে। কাৰণ উইণ্ডোজ 98টো কি হয়? এটা পুৰণা ভাৰ্চন হয় উইণ্ডোজৰ, আৰু উইণ্ডোজ XPটো তাৰ পিছত অহা এটা ভাৰ্চন। গতিকে আপুনি তলৰ পৰা ওপৰলৈ গৈছে, মানে কি আপুনি আপডেট কৰিছে। চ' দ্য এনচাৰ ইজ অপশ্যন নম্বৰ 5 আপডেট। কুৱেশ্যন নম্বৰ 3, which of the following is not a feature of Windows 98? উইণ্ডোজ 98ৰ ফিচাৰ বা বৈশিষ্ট্য ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কোনোবা এটা নহয়। আমাক উলিয়াব দিছে এইটো কোনটো বৈশিষ্ট্য নহয়। অপশ্যন নম্বৰ 1 আছে ইট ছাপৰ্টছ ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 4.0.1। এইটো হয়। উইণ্ডোজ 98ত কি কৰে? উইণ্ডোজ 98ত যিটো ভাৰ্চন আছে, এই ভাৰ্চনটো কি ছাপৰ্ট কৰে? ইণ্টাৰনেট এক্সপ্ল'ৰাৰ 4.0.1 ছাপৰ্ট কৰে। নেক্সট অপশ্যনটো আছে ইট অলছ' ছাপৰ্টছ মেনি পেৰিফেৰিয়েল ডিভাইচেছ USB DVD। হয়, এইটো হয়, কাৰণ উইণ্ডোজ 98 এইবিলাক ছাপৰ্ট কৰে, USB DVD এইবিলাক ছাপৰ্ট কৰে। অপশ্যন 3টো আছে ইট ৱাজ দ্য ফাৰ্ষ্ট অপাৰেটিং চিষ্টেম টু ইউজ দ্য WDM। হয়, সেইটো হয়, WDM ইউজ কৰে, ফাৰ্ষ্ট অপাৰেটিং চিষ্টেম হয় যিটোৱে মানে WDM ছাপৰ্ট কৰে, সেইটো হৈছে 98। এণ্ড অপশ্যন নম্বৰ 4 ইট প্ৰভাইডছ মাল্টিপুল ফায়াৰৱাল। এইটো হ'ব নোৱাৰে, কাৰণ উইণ্ডোজ 98 মাল্টিপুল ফায়াৰৱাল ছাপৰ্ট নকৰে, এইটো কেৱল উইণ্ডোজ 7হে কৰিব পাৰিছিল। চ' দ্য এনচাৰ উইল বি অপশ্যন নম্বৰ 4। উইণ্ডোজ 98ত মানে মাল্টিপুল ফায়াৰৱালৰ যিটো ছিষ্টেম সেইটো নাই। কুৱেশ্যন নম্বৰ 4, ইন উইণ্ডোজ ME হোৱাট ডাজ ME ষ্টেণ্ডছ ফৰ? উইণ্ডোজ MEৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 মিলেনিয়াম এডিশ্যন। মিলেনিয়াম এডিশ্যন হৈছে ইয়াৰ সম্পূৰ্ণ ফৰ্মটো। আৰু উইণ্ডোজ MEটো কেতিয়া মুকলি কৰি দিয়া হৈছিল? এইটো 2000 চনত মুকলি কৰি দিয়া হৈছিল। গতিকে 2000 চনত মুকলি কৰি দিয়াৰ কাৰণে ইয়াৰ নামটো হয়তো তেওঁলোকে মিলেনিয়াম ৰাখিছিল। চ' দ্য এনচাৰ ইজ অপশ্যন নম্বৰ 1 মিলেনিয়াম এডিশ্যন। কুৱেশ্যন নম্বৰ 5, উইণ্ডোজ XP ৰিলিজড ইন। উইণ্ডোজ XP কেতিয়া মুকলি কৰা হৈছিল? এনচাৰটো হ'ব ইয়াৰ অপশ্যন নম্বৰ 4। অপশ্যন নম্বৰ 4 ইজ দ্য ৰাইট এনচাৰ। 2001ত উইণ্ডোজ XP মুকলি কৰা হৈছিল। আৰু 2000ত কি মুকলি কৰা হৈছিল? উইণ্ডোজ মিলেনিয়াম এডিশ্যন। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6, which of the following is an example of a system software? আমাক সোধা হৈছে এই অপশ্যনকেইটাৰ ভিতৰত কোনটো এটা ছিষ্টেম ছফ্টৱেৰ হয়? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 1 উইণ্ডোজ 7 ইজ এ ছিষ্টেম ছফ্টৱেৰ। আৰু বাকীকেইটা কি হয় বাৰু? বাকীকেইটা হৈছে এপ্লিকেশ্যন ছফ্টৱেৰ। নেক্সট কুৱেশ্যনটো হৈছে উইণ্ডোজ 95, উইণ্ডোজ 98 এণ্ড উইণ্ডোজ NT আৰ ন'ন এজ হোৱাট? উইণ্ডোজ 95, 98 আৰু NT এইকেইটাবোৰ কি বুলি জনা যায়? ইয়াৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ 4 অপাৰেটিং চিষ্টেমছ। এটা ইজি কুৱেশ্যন। উইণ্ডোজ 95, 98, উইণ্ডোজ NT এইবিলাক হৈছে একোটা অপাৰেটিং চিষ্টেম। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8, which of the following is not a version of the Windows operating system software for the PC? আমাক সোধা হৈছে তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো অপশ্যন উইণ্ডোজ অপাৰেটিং চিষ্টেমৰ এটা ছফ্টৱেৰ নহয়? এনচাৰটো হ'ব লিনাক্স। এই লিনাক্সটো উইণ্ডোজ অপাৰেটিং চিষ্টেমৰ এটা ছফ্টৱেৰ নহয়। বাকী মিলেনিয়াম এডিশ্যন, উইণ্ডোজ 98, উইণ্ডোজ XP আৰু উইণ্ডোজ 95 হৈছে উইণ্ডোজ অপাৰেটিং চিষ্টেমৰ ভিতৰত পৰা একোটা ছফ্টৱেৰ। কুৱেশ্যন নম্বৰ 9, which of the following is not an inbuilt software application found in MS Windows? অপশ্যনকেইটাৰ ভিতৰত আমাক সোধা হৈছে ইয়াৰ কোনটো অপশ্যন MS উইণ্ডোজত আগৰ পৰা ইনষ্টল কৰা নাথাকে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ 5 MS Word। মাইক্ৰ'ছফ্ট ৱৰ্ডটো MS উইণ্ডোজত আগৰ পৰা ইনষ্টল কৰা নাথাকে, ইয়াৰ কাৰণে এক্সট্ৰাকৈ এটা ডিস্ক তেওঁলোকে প্ৰভাইড কৰে বা আমি তাক ডাউনলোড কৰি ল'ব লাগে। ইনবিল্ট মানে হৈছে আগৰ পৰা থকা,
গতিকে আমি MS উইন্ডোজটো ইনষ্টল কৰাৰ লগে লগে MS ৱৰ্ডটো পাই নাযাওঁ সেইটোৱে কথা হৈছে বাকি পেইণ্ট CD প্লেয়াৰ ডিস্ক ডিফ্ৰেগমেণ্টৰ ভলিউম কণ্ট্ৰোল এইবিলাক আগৰ পৰাই থাকে MS উইন্ডোজত কিন্তু আমি MS ৱৰ্ডটো মানে কি কৰিব লাগে এক্সট্ৰাকে ইনষ্টল কৰিব লাগে আমাৰ খোধা কোৱেশ্চনটো হৈছে সেইটোৱে কোনটো মানে ইনবিল্ট নহয় নিশ্চয় বুজি পাইছে আপোনালোকে কোৱেশ্চন নম্বৰ 10 What is Windows Explorer? এটো SPI Clerk 2014 ৰ কোৱেশ্চন হয় What is Windows Explorer? তেওঁলোকে সুধিছে যে What is Windows Explorer? ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 3 ফাইল মেনেজাৰ কোৱেশ্চন নম্বৰ 11 Background of screen is known as স্ক্ৰিনৰ বেকগ্ৰাউণ্ডক কি বুলি কোৱা হয় এনসাৰটো হৈছে অপচন নম্বৰ 3 ডেস্কটপ ডেস্কটপক কোৱা হয় স্ক্ৰিনৰ বেকগ্ৰাউণ্ড কোৱেশ্চন নম্বৰ 12 হৈছে The background image of desktop is called as ডেস্কটপত থকা যেটো বেকগ্ৰাউণ্ড ইমেজ এটো কি বুলি কোৱা হয় আপোনালোক নিশ্চয় জানে এটো এনসাৰটো গতিকে এনসাৰটো হ'ব অপচন নম্বৰ 4 ৱালপেপাৰ ডেস্কটপৰ বেকগ্ৰাউণ্ডত থকা যেটো ইমেজ হয় ইমেজটো কি বুলি কোৱা হয় ৱালপেপাৰ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 13 The desktop of a computer refers to এটা কম্পিউটাৰ ডেস্কটপক কি বুলি কোৱা হয় এনসাৰটো হৈছে the visible screen যেটো স্ক্ৰিন আমি দেখা পাই থাকো কম্পিউটাৰত হেতুকে কি বুলি কোৱা হয় ডেস্কটপ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 14 A blinking indicator that shows you where your next action will happen is what আপোনাৰ next যেটো action বা কাম কোড হ'ব হেতু দেখুৱাই থকা এটা ইন্ডিকেটৰ কম্পিউটাৰত থাকে সেই ইন্ডিকেটৰটো কি বুলি কোৱা হয় এনসাৰটো হ'ব অপচন নম্বৰ 2 কাৰ্সৰ নিশ্চয় আপোনালোকৰ কম্পিউটাৰত দেখা পাইছে যে কিবা এটা আপুনি যদি লিখি থাকে মাইক্ৰসফট ৱৰ্ডত তেনেহলে এডাল এনেকুৱা ধৰণৰ পোন আস কি হৈ থাকে ব্লিংক কৰি থাকে একবাৰ নুমাই যায় একবাৰ আকৌ দেখা দিয়ে আকৌ নুমাই যায় একবাৰ দেখা দিয়ে তাৰ পৰা কি হয় আপোনাৰ নেক্সট কামটো আৰম্ভ হয় আমাক খোদা হৈছে সেই ধাপ ধিপ কৰি থকা এই বস্তুটোৰ নাম কি বাৰু হিয়াৰ বস্তুটোৰ নাম হৈছে কাৰ্সৰ A blinking indicator that shows you where your next action will happen is cursor option number 2 is the right answer বন্ধুসকল এখিনিতে মই এটা কথা ক'ব খুজিছো আপোনালোকে মোৰ আগৰ ভিডিও দুটাত বহুত মৰম দিছে কম্পিউটাৰ এনছৰ লগত জড়িত তাত মই আজি এই ভিডিওটো হৈছে থাৰ্ড পাৰ্ট হয় ফাৰ্স্ট পাৰ্টত আপোনালোকে বহুত মৰম দিছে আপোনালোকৰ বহুত ভিউ তাত মই পাইছো মোৰ সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকৰ এই ভিডিওটো ইমান মৰম দিয়াৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰিছে যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো এনেকা ধৰণৰ সাবস্ক্ৰাইব কৰি থাকিলে মই কামবিলাক কৰি যাবলৈ উৎসাহ পাওঁ গতিকে প্লিজ যদি ভিডিওটো ভাল লাগে আপোনালোকৰ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকা ধৰণৰ ভিডিও পাই থাকিব লগতে এডুকেশ্যন ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব আইছো কোৱেশ্চন নম্বৰ 15 লৈ কোৱেশ্চন নম্বৰ 15 টো হৈছে গ্ৰাফিক্যাল পিকচাৰ্স দ্যাট প্ৰেজেন্ট এন অবজেক্ট লাইক ফাইল ফোল্ডাৰ এটসেট্ৰা আৰু হোৱাট ফাইল ফোল্ডাৰ বা কিছুমান অবজেক্ট লাইক মানে কিছুমান ৰিপ্ৰেজেন্টেশন কৰা হয় কম্পিউটাৰত সেই অবজেক্ট লাইক পিকচাৰবিলাক ৰিপ্ৰেজেন্ট কিহৰ দ্বাৰা কৰা হয় গ্ৰাফিক্যাল পিকচাৰ বা কিছুমান ছবিৰ নিচিনা পিকচাৰৰ দ্বাৰা হেবোৰ ৰিপ্ৰেজেন্ট বা প্ৰতিনিধিত্ব কৰা হয় বা দেখুওৱা হয় আমাৰ খোদা হৈছে ফাইল ফোল্ডাৰ এইবিলাক দেখুওৱাৰ কাৰণে যেটো পিকচাৰ থাকে সেই পিকচাৰটো ক'বলৈ কি বুলি কোৱা হয় ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 4 আইকনছ graphical pictures that represent an object like file folder etc are called what icons icon বিলাক কি হয় একোটা ছবি হয় যাৰ ভিতৰত মানে একোটা ফাইল ফোল্ডাৰ এইবিলাক ঘুমাই থাকে বা হেতুকে এটা ফাইল ফোল্ডাৰ বুলি ক'ব পাৰি কিন্তু হেতু একচুয়ালি নামটো কি হয় এটো আইকন বুলি কয় আমি যেটো দেখা পাও মানে ফাইলটো যেটো আকৃতি বা আকাৰ হেতু কি বুলি কোৱা হয় আইকন বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 16 A/N Dash contains programs that can be selected আমাক খোদা হৈছে এই অপচন কেইটা ভিতৰত কোনটোৰ ভিতৰত মানে প্ৰগ্ৰাম বিলাক ঘুমাই থাকে যাক আমি সিলেক্ট কৰিব পাৰো এনসাৰটো হ'ব ইয়াৰ আকৌ অপচন নম্বৰ 3 আইকন এটা আইকনত কি থাকে প্ৰগ্ৰাম কিছুমান ঘুমাই থাকে যাক আমি সিলেক্ট কৰিব পাৰো ঠিক আছে আপোনালোকে নিশ্চয় বুজি পাইছে আইকন বিলাকক কি কৰিব পাৰো আমি সিলেক্ট কৰিব পাৰো সিলেক্ট কৰাৰ পিছত বা ওকে কৰাৰ পিছত কি কৰো তাৰ ভিতৰত থকা ঘুমাই থকা প্ৰগ্ৰাম বিলাক বা ফাইল ফোল্ডাৰ বিলাক আমি দেখা পাব পাৰো সো দা আনসাৰ ইজ আইকন এ Icon contains program or programs that can be selected. Question number 17. To open disk, mouse pointer is placed on disk icon and then what? Computer বিভিন্ন ধৰণৰ ডিস্ক থাকে লোকেল ডিস্ক থাকে C থাকে D থাকে বা আপোনালোকে যি নাম দি লয় বা ৰিনেম কৰি লয় সেই ডিস্ক থাকে সেই ডিস্ক বিলাক ওপেন কৰিবৰ কাৰণে মাউস পইন্টাৰটো ডিস্ক আইকনত দিব লাগে ডিস্ক আইকনত বা থব লাগে থৈ কিনে কি কৰিব লাগে তাকে আমাক সোধা হৈছে কি কৰিব লাগিব Mouse is double clicked আমি অপচন কেটা গোটে কেটা কৈ যোৱা নাই সময় অসুবিধা হ'ব কাৰণে সময় বহুত বেছি হ'ব কাৰণে কোৱা নাই আমি এনসাৰটো হ'ব অপচন নম্বৰ 2 মাউস ইজ ডাবল ক্লিক যেতিয়া আপুনি এখন ডিস্ক খুলিব বিচাৰে কম্পিউটাৰত মানে লোকেল ডিস্ক থাকে আপোনালোকে নিশ্চয় দেখা পাইছে লোকেল ডিস্ক থাকে
C থাকে, D থাকে, F থাকে, সেই ডিস্কখন খুলিবৰ কাৰণে আপুনি কি কৰিব লাগিব প্ৰথমতে মাউস পইণ্টাৰটো কলৈ নিব লাগিব সেই ডিস্কখনৰ ওপৰত নিব লাগিব তাৰ পিছত কি কৰিব লাগে সেইটো হৈছে ইয়াৰ কোৱেশ্চনটো আমি কি কৰিল তাৰ পিছত আমি কৰিব লাগে ডাবল ক্লিক আৰু ডাবল ক্লিক কৰিলে কি হয় হেতু ওপেন হৈ যায় ডিস্কখন ওপেন হৈ যায় so the answer is option number 2 mouse is double click to open disk mouse pointer is placed on disk icon and then what then double click option number 2 is the right answer নিশ্চয় বুজি পাইছে আপোনালোকে বুজি নাপালে ক'ব বন্ধুসকল মই পিছত ভিডিঅ'ত আকৌ বুজাই দিম বাৰু question number 18 when you want to move an icon on your desktop this is called what আপুনি এটা আইকন ডেস্কটপত মুভ কৰিব বিচাৰিছে তেনেহলে সেই মুভ কৰা যেটো প্ৰসেস হয় প্ৰসেসটো কি বুলি ক'ব পাৰি এনে মুভ বুলি কোৱা হয় আমি জেনাৰেলি মুভ বুলি কওঁ সেই প্ৰসেসটো কি বুলি কোৱা হয় বাৰু এই প্ৰসেসটো কোৱা হয় 3 নম্বৰ অপচনটো হ'ব ৰাইট ড্ৰেগিং যদি আপুনি এটা আইকন এঠাইৰ পৰা আনঠাইলৈ নিব বিচাৰে তেনেহলে তাক কি বুলি কোৱা হ'ব ড্ৰেগিং বুলি কোৱা হ'ব যাক আমি মুভ বুলি ক'ব পাৰো ঠিক আছে অপচন নম্বৰ 3 ইজ দা ৰাইট আনসাৰ question number 19 to display the contents of a folder in Windows Explorer you should what Windows Explorer আপুনি এটা ফোল্ডাৰৰ ভিতৰত কি সোমাই আছে বা কিমানখিনি ডাটা আছে বা কিমানখিনি বস্তু আছে তাৰ ফোল্ডাৰটোৰ ভিতৰত সেইখিনি চাবৰ কাৰণে আপুনি কি কৰিব লাগিব বাৰু তাকে কৈছে অপচন নম্বৰ কোনটো ৰাইট হ'ব বাৰু ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ 1 ক্লিক অন ইট যদি আপুনি উইন্ডোজ এক্সপ্লোৰাৰত থকা যেটা ফোল্ডাৰৰ বিষয়ে অলপ জানিব বিচাৰে বা তাত কি সোমাই আছে ফোল্ডাৰটোত কি সোমাই আছে বা ফোল্ডাৰটো কিমান জিবি আছে কিমান জিবি মানে মেমৰি তাত মানে সোমাই আছে এটো চাবৰ কাৰণে আপুনি কি কৰিব লাগিব সেই ফোল্ডাৰটোৰ ওপৰত এটা ক্লিক কৰিব লাগিব not double click it's only one click okay বন্ধুসকল একেবাৰে কোৱেশ্চন লাষ্টৰ কোৱেশ্চনটো লাইছো লাষ্টৰ কোৱেশ্চনটো আছে অপচন 20 ফ্যাক্টৰ মেকিং উইন্ডোজ পপুলাৰ ইজ what উইন্ডোজ যে পপুলাৰ হৈছে বহুত পপুলাৰ হয় উইন্ডোজটো বাকি লিনাক্স আছে আৰু বাকি কিবা অপাৰেটিং সিস্টেম আছে কিন্তু আটাইতকৈ পপুলাৰ কি হয় উইন্ডোজ সফটওয়্যাৰটো হয় উইন্ডোজ অপাৰেটিং সিস্টেম হয় এটো কিহৰ কাৰণে হৈছে বাৰু এই আনসাৰটো হৈছে ডেস্কটপ ফিচাৰ্স উইন্ডোজ কম্পিউটাৰ বিভিন্ন ধৰণৰ ডেস্কটপ ফিচাৰ্স বা ডেস্কটপৰ কিছুমান বহুত সুবিধা দিয়ে ডেস্কটপৰ ক্ষেত্ৰত মানে অতি সহজতে মানে বস্তুবিলাক বিচাৰি উলিয়াব পাৰি সেই কাৰণে কি হয় উইন্ডোজ অপাৰেটিং সিস্টেমটো এটা বহুত পপুলাৰ অপাৰেটিং সিস্টেম হয় অপচন নম্বৰ 2 ইজ দা ৰাইট আনসাৰ কিয়নো মাল্টিটাস্কিং ক্যাপাসিটি ইউজাৰ ফ্ৰেন্ডলি বেইং ইনএক্সপেন্সিভ এইবিলাক উইন্ডোজ পপুলাৰ হোৱাৰ কাৰণ হ'ব নোৱাৰে কাৰণ এইবিলাক যিবিলাক ফিচাৰ আছে সেই ফিচাৰবিলাক বেলেগ অপাৰেটিং সিস্টেমতো আছে কিন্তু ডেস্কটপ ফিচাৰ্ছৰ ক্ষেত্ৰত কিন্তু উইন্ডোজ সদায় বাকিবিলাক অপাৰেটিং সিস্টেমতকৈ আগবঢ়া সেই কাৰণে উইন্ডোজটো বেছি পপুলাৰ হয় তো বন্ধুসকল আজিলৈ ইমানেই ভিডিওটো হেকলৈ চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছো আশা কৰিছো আপোনালোকে ভিডিওটোৰ পৰা কিবা শিকিব পাৰিলে আৰু আশা কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন যাতে এক্সামত আহে আপোনালোকৰ কষ্ট যাতে অথলৈ নাযায় তাকে বিচাৰিছো ভিডিওটো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ মাজত লগতে এটি লাইক কৰি যাব আজিলৈ ইমানেই বন্ধুসকল লগ পাম এটি নতুন ভিডিওৰ সৈতে ধন্যবাদ জয় অসম